ৰাতিপুৱাৰ চাহকাপ হাতত লৈ ৰঘুনাথ বৰুৱাদেৱে বাৰান্দাত বহি বাতৰি কাকতখন মেলি ল'লে। ৰঘুনাথ বৰুৱা এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। মাটি সম্পত্তি ধন ধানেৰে পৰিপূৰ্ণ সমাজৰ এজন সফল মুধাফুটা ব্যক্তি। দুজন পুত্ৰ তথা বোৱাৰী আৰু নাতি নাতিনীৰে পৰিপূৰ্ণ তেওঁৰ সুখৰ সংসাৰ। তেখেতৰ ধৰ্মপত্নী কিছু বছৰ আগেয়ে স্বৰ্গগামী হৈছে। ওম শান্তি। বাতৰি কাকতখন হাতত লৈয়ে দেশত চলি থকা নানা ধৰণৰ দুৰ্নীতি, লুণ্ঠন, হত্যা, হিংসা আদিয়ে তেওঁৰ মনটি ব্যথিত কৰি তুলিলে। ক্ষন্তেকৰ বাবে বাতৰি কাকতৰ পৰা চকু আঁতৰাই ঘৰৰ সন্মুখেৰে পাৰ হৈ যোৱা পদপথটিলৈ দৃষ্টি নিক্ষেপ কৰিলে। তেনেতে মলিয়ন কাপোৰ পিন্ধা, মুখত কৰোণতা আৰু ক্ষুধাৰ আৱেগ পিন্ধি এগৰাকী মহিলা তেওঁলোকৰ ঘৰৰ সন্মুখলৈ আগুৱাই আহিছে। গেটখন খুলিয়েই বাৰান্দাত বহি থকা বৰুৱাক কিবা খাবৰ বাবে বিচাৰি হাতখন আগবঢ়াই দিছে। ক্ষুধাটোৰ মগনীয়াজনীৰ কৰোণতা ভৰা মুখখনে বৰুৱাৰ হৃদয় ব্যথিত কৰি দিলে। তেনেতে গা পা ধুই কাপোৰ মেলিবলৈ চোতাললৈ ওলাই অহা বৰুৱাৰ সৰু বোৱাৰীয়ে সেই দৃশ্য প্ৰত্যক্ষ কৰি খঙত জ্বলি পকি মগনীয়াজনীক ঘৰৰ পৰা বাহিৰ কৰি দিবৰ বাবে ঘৰৰ লগোৱা বাহাদুৰক নিৰ্দেশ দিলে। বাহাদুৰে গৰাকীৰ নিৰ্দেশ পাই মগনীয়াটোক গেটৰ পৰা বাহিৰ কৰি দিলে। বৰুৱাই একো ক'ব নোৱাৰি নিশ্চুপ হৈ সকলো প্ৰত্যক্ষ কৰি বাৰান্দাতে বহি থাকিল। তেওঁৰ মনত বাৰে বাৰে মগনীয়াজনীৰ ক্ষুধাটোৰ মুখখন ভাহি থাকিল। সুখবিহল হৈ পৰিল তেওঁ। বাতৰি কাকত তাতেই এৰি তেওঁ ৰাস্তাৰ ফালে ওলাই আহিল। মগনীয়াজনীৰ পিছে পিছে আহি বৰুৱা এখন হোটেলৰ আগত উপস্থিত হ'ল। পেণ্টৰ পকেটত হাত ফুৰাই যি অলপ পইচা পালে সকলোখিনি উলিয়াই হোটেলৰ গৰাকীক দি মগনীয়াজনীক মাতি আনি কিবা খোৱাৰ কথা ক'লে। কিছু সময় আগতে কৰোণতাই আৱৰি ৰখা মগনীয়াজনীৰ মুখত এটি সুখৰ হাঁহি বিৰিঙি উঠিল। বৰুৱাক দুখন হাতেৰে প্ৰণাম জনাই মগনীয়াজনীয়ে খোৱা টেবুলত বহিবলৈ গ'ল। বৰুৱাই এক তৃপ্তিৰে সোৱাদ লৈ ঘৰমুৱা হ'ল। এক অবুজ আনন্দই তেওঁৰ মনত দোলা দি গ'ল। তেওঁ বুজিলে যে ক্ষুধাই মানুহক কিদৰে কাতৰ কৰি তোলে।